অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেটৰ যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিলে, এতিয়া এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে, বা আপোনালোকে এতিয়া কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছিল, অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিল আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিলে, এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল, অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিল আৰু আপোনালোকৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা এই মাহত ৯,০০০ টকা লাভ কৰা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে, অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিল আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিলে, এতিয়া কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা আৰু নাপাব। যিহেতু আপোনালোকক একেলগে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা দিয়া হৈছে, একেলগে আপোনালোকক 4 মাহৰ পইচা দিয়া হৈছে ৫,০০০ টকা, আৰু আপোনালোকৰ বিহুৰ উপহাৰ হিচাপে দিয়া হৈছে ৪,০০০ টকা। এতিয়া কিন্তু আপোনালোকক একেলগে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা দিয়া হৈছে। সেইকাৰণে কিন্তু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, আপোনালোকে আৰু এই মাহত অৰুণোদয় আঁচনিৰ পইচা নাপাব। যিহেতু আপোনালোকক এই মাহৰ পইচা একেলগে দিয়া হৈছে ৯,০০০ টকা, সেইকাৰণে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা আৰু নাপায়। আজি কিন্তু অৰুণোদয় আঁচনিৰ আৰু এটা ডাঙৰ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে অহা মাহৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া আপোনালোকে অহা মাহৰ পৰা প্ৰতি মাহে ৩,০০০কৈ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ল। আজি কিন্তু আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, তথাপি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু অৰুণোদয় আঁচনি 4 পৰ্যায়ৰ এপ্লিকেশ্যন অতি সোনকালে আৰম্ভ হৈ আছে বা আৰম্ভ হৈ যাব। যিহেতু এইবাৰ বহুতো গাঁৱত যিসকলে অৰুণোদয় আঁচনিৰ পইচা পোৱাৰ যোগ্য হয়, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু অতি সোনকালে অৰুণোদয় আঁচনি 4 পৰ্যায়ৰ এপ্লিকেশ্যন আৰম্ভ হৈ আছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 4 পৰ্যায়ত এপ্লিকেশ্যন কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকৰ নামটো ভেৰিফাই কৰাৰ পাছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি